স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅ'লৈ আজি আকৌ এখন অসমীয়া নতুন সিনেমাৰ বিষয়ে কথা পাতিম আৰু সিনেমাখনৰ নাম হৈছে হেপাহৰ এনাজৰী আৰু অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰীৰ এইখন শেষৰখন সিনেমা হ'ব এইটো বছৰৰ 29 ডিসেম্বৰ তাৰিখে আহি আছে আপোনালোকক প্ৰথমে এটা কথা কৈ লৈছো যিসকলে ৰঙাটাপু চাইছিল বা যিসকলে মোৰ ৰিভিউটো চাই মোৰ কমেন্ট বক্সত গালি পাৰিছিল যে এইখন সিনেমা পৰিয়াল কেন্দ্ৰিক সিনেমা নহয় ইয়াত বহুত বল সিন আছে বেয়া সিনৰ বেছিকে ব্যৱহাৰ কৰিছে গোটেই সিনেমাখনত তো সিনেমাখন মানে ভাল হোৱা নাই বা সিনেমাখন চাব নোৱাৰি ফ্যামিলিৰ লগত বা কিছুমানে কৈছে বন্ধু বান্ধৱীৰ লগতো সিনেমাখন চাব পৰা নহয় তো এতিয়া আপোনালোকক কৈ দিছো যিসকলে কৈছিল এই যিখন সিনেমা আহি আছে হেপাহৰ এনাজৰী বুলি এইখন সিনেমা আপোনালোকৰ বাবে বেষ্ট সিনেমা হ'ব কাৰণ কিয় এইখন এখন পৰিয়াল কেন্দ্ৰিক সিনেমা আৰু লগতে লগ বন্ধুৰ মানে মেসেজ আছে গোটেই সিনেমাখনত আৰু সিনেমাখনৰ খুব গুৰুত্বপূৰ্ণ দিক হৈছে এইখন সিনেমাৰ দৈৰ্ঘ্যটো হৈছে 3 ঘণ্টা 15 মিনিট আপোনালোকে নিজেই ভাবি চাওক অসমীয়া সিনেমা এখন 3 ঘণ্টা 15 মিনিট হ'ব হলে তো আলটিমেটলি ষ্টৰিটো ভাল হ'ব লাগিব ষ্টৰিটো ভাল নহলে সিনেমাখন দীঘল নহব কাৰণ কিয় আমাৰ কাৰিকৰী কৌশল ইমানো বেছি ভাল নহয় যে বহুত একশন পাতি দেখাব বহুত কিবা কিবি দেখাব তেনেকুৱা ধৰণৰ নহয় যদি ষ্টৰিটো ভাল থাকে তেতিয়া সিনেমাখন দীঘল হ'ব আৰু সেই বস্তুটো এইখন সিনেমাত হ'ব গৈ আছে সিনেমাখন ইমান বেছি দীঘল তো ভাবি চাওক নিশ্চয় কিবা এটা থাকিব আমি কিমান বছৰ আগতে ইমান দীঘলীয়া সিনেমা চাইছিলো যদি মানে মনত কৰিব যায় পিছৰ পিনে যায় অসমীয়া সিনেমাৰ হিষ্ট্ৰীলৈ যায় তেতিয়ালে কন্যাদান এখন বহুত দীঘলীয়া সিনেমা আছিল আৰু সেইখনৰ ষ্টৰিটো কিমান বেছি ভাল আছিল এখন পৰিয়াল কেন্দ্ৰিক সিনেমা আছিল কাহিনীটোক লৈ বহুত এক্সপেক্টেশন আছে তো গোটেই কথা পাতিম সিনেমাখনৰ বিষয়ে ডাইৰেক্টৰ কোন বা এক্টৰ এক্ট্ৰেছ কোন তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ অসমীয়া সিনেমাবিলাকৰ ৰিসেন্টলি যিবিলাক সিনেমা আহিছে মই এটা কথা লক্ষ্য কৰিছোঁ সিনেমাবিলাকৰ দৈৰ্ঘ্যটো খুব ছুটি মানে 1 ঘণ্টা 45 মিনিট 1 ঘণ্টা 50 মিনিট তো তেনেকুৱা ধৰণৰ সিনেমা মই মমতাৰ চিঠিও চাইছিলোঁ ৰঙাটাপুও চালোঁ মানে ইমান দীঘলীয়া সিনেমা নহয় এতিয়া সেই বস্তুটোত মানুহৰ ডিসএপয়েন্টমেন্টটো আহি যায় যেহেতু দীঘলীয়া সিনেমা নহয় বহুত ডাঙৰ ষ্টৰিও নাথাকে তাৰে ভিতৰত হেতু হৈছে মানে এটা মানে নরমাল কথা তো সেই বস্তুটোৰ কাৰণে মানুহৰ ডিসএপয়েন্টমেন্টটো বেছিকে বাঢ়ে কাৰণ কিয় মানুহে যেহেতু 200 টকা বা 150 টকাৰ টিকেট এটা লৈ সিনেমা হলত যাব তো তেতিয়া কি হয় মানুহৰ মানে এক্সপেক্টেশন এটা থাকে হয়তো ষ্টৰিটো ভাল হ'ব নহলে সিনেমাখন দীঘলীয়া হ'ব তো দুটা বস্তুৱে যেতিয়া নাথাকে তো তেতিয়া মানুহৰ ডিসএপয়েন্টমেন্টটো বাঢ়ি যায় আৰু মানুহ হলত নাযায় সিনেমা চাব তো সেই বস্তুটোৱে আমাৰ মানে অসমীয়া সিনেমাৰ বিলাকৰ লগতো হয় কিন্তু এইখন সিনেমাৰ ক্ষেত্ৰত চাওক লেন্থটো আপোনালোকে চাওক 3 ঘণ্টা 15 মিনিট তো সেইটো এটা বহুত পজিটিভ পইণ্ট আৰু সেই বস্তুটোৰ পৰা খুব বেছি মই মানে নিজে ইমপ্ৰেছ হৈছোঁ চাবৰ বাবে মোৰো এটা মানে ইচ্ছা আছে সিনেমাখন কেনেকুৱা ধৰণৰ হ'ব কেনেকৈ সিনেমাখন নিব ইমান দীঘলীয়া সিনেমাখন লগতে সিনেমাখনৰ মানে মানুহখিনি সবখিনি নতুন ডাইৰেক্টৰ হৈছে আপোনাৰ কুবেৰ ৰাজ বৰদলৈ তেখেত নিজে ডাইৰেকশ্যন কৰিছে নিজে প্ৰডিউচ কৰিছে লগতে তেখেতৰ এক্টিঙো আছে তেখেতে ষ্টৰি ৰাইটাৰো হয় সিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জয়ন্ত বেজ লগতে হেলিমা আৰু লগতে বিভূতি ভূষণ হাজৰিকাও মেবি আছে সিনেমাখনত মই মানে শুটিংৰ কিছুমান ক্লিপ দেখিছিলোঁ তো তাতে তেখেতক দেখিছিলোঁ তো তেখেতও মেবি আছে লগতে সিনেমাখনত কিছুমান মানে খুব মানে স্পৰ্শকাতৰ বিষয় দেখুওৱা হৈছে যেনেকৈ ধৰক বাহিৰত এটা নিয়ম আছে প্ৰিনাপছ বুলি তো সেইটো বিয়াৰ আগৰ এটা আইনী ৰুল হয় যে বিয়াৰ পাছত হয়তো যদি মানে কি ডিভোৰ্স হৈ যায় মানে ডিভোৰ্স হোৱাৰ পাছত মানে ঘৈণীয়েকও সমান মানে সম্পত্তিৰ ভাগ পাব আৰু হাজবেণ্ডজনেও সমান সম্পত্তিৰ ভাগ পাব সেই বস্তুটো মানে এই সিনেমাখনত অলপ দেখাব ট্ৰাই কৰিব আৰু লগতে ট্ৰায়েল মেৰিজৰ কথা কৈছে সিনেমাখনত ট্ৰায়েল মেৰিজও আছে এতিয়া আপোনালোকে ভাবিছে চাগে ট্ৰায়েল মেৰিজ নো কি ট্ৰায়েল মেৰিজ এনেকুৱা এটা বস্তু যে আপুনি বিয়া কৰাৰ আগত মানে ট্ৰাই কৰি চাব পাৰে আৰু মানুহজন কেনেকুৱা তেখেতৰ লগত চলিব পাৰিম নে নাই তো তেনেকুৱা ধৰণৰ এটা মানে সিস্টেম সেই বস্তুটো মানে অলপ ষ্টৰিটো টাচ দিব বুলি কৈছে তো গোটেই ষ্টৰিটো হেতুৰ ওপৰত বেছ কৰি নহয় ষ্টৰিটো অলপ বেলেগ ধৰণৰ হ'ব পৰিয়ালৰ মানে মানুহে যে লৰা ছোৱালীক মানে হেঁচা দিব নালাগে যে সি সেই বস্তুটো কৰিছে বা কাষৰ ঘৰৰ ফেমিলিটোৰ ল'ৰাটোৱে অমুক কৰিছে তই কিয় কৰিব পৰা নাই তো তেনেকুৱা বস্তুবিলাক মানে দেখাব সিনেমাখনত যে সেই বস্তুটোক লৈ যাতে ল'ৰা ছোৱালীক ফোৰ্স কৰিব নালাগে তো আলটিমেটলি সিনেমাখন মানে খুব মানে ইন্টাৰেষ্টিং হ'ব আৰু সিনেমাখনত কমেডি সিন বহুত আছে বুলি কৈছে আৰু এতিয়া সিনেমাখন ক'ত শ্বুটিং কৰিছে সিনেমাখন নয়ডাত শ্বুটিং কৰিছে শিৱসাগৰত শ্বুটিং আছে ডিব্ৰুগড়ত আছে অৰুণাচলত আছে নাগালেণ্ডত আছে তো বহুত ধুনীয়া লোকেশ্যনত শ্বুটিং কৰা হৈছে সিনেমাখন আৰু লগতে আপোনালোকে যদি ইউটিউবত যায় হেপাহৰ এনাজৰী বুলি সাৰ্চ কৰে তো টিজাৰটো দেখা পাব টিজাৰ এটা ৰিলিজ হৈছে 49 নে 50 ছেকেণ্ডৰ তো টিজাৰটোত কিন্তু একো ডায়লগ ডেলিভাৰী নাই গোটেই মিউজিক চলি থাকে আৰু পিকচাৰবিলাক গোটেই দেখাই থাকে মানে আপোনালোকে ট্ৰেইলাৰটো চাই একো বুজিব নোৱাৰিব মই এটা ইণ্টাৰভিউত চাই কথাখিনি কৈছোঁ
ডাইৰেক্টৰে যিখিনি কথা কৈছে তো সেইখিনি কথাই আপোনালোকক মই কৈছোঁ লগতে তেখেতসকলে কৈছে গানৰ ব্যৱহাৰ খুব কম আছে চিনেমাখনত বেকগ্ৰাউণ্ডত জাষ্ট চলি থাকিব গানবিলাক আৰু ষ্টৰিটো গৈ থাকিব আশা কৰিছোঁ চিনেমাখন খুব ভাল হওক আৰু চিনেমাখনৰ গোটেই এক্টৰ এক্ট্ৰেছ গোটেইবিলাক নতুন এতিয়া কিমান দূৰ ছাকচেছ হয় সেইটো চিনেমা হলত চিনেমাখন আহাৰ পাছতে গম পোৱা যাব ময়ো যাম প্ৰথম দিনা ফাৰ্ষ্ট শ্ব'টো চাই মেলি আপোনালোকক ৰিভিউ জনাম আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ